গাটো অলপ গৰম গৰম হৈ আহিলে অলপ ট্ৰেইনৰ টিকেট কৰিবলৈ যেনেকৈ মানুহ লাগি থাকে সেই তেনেকৈ লাগি থাকিব লগা হয়। বহুত নৰ্মেল মানুহে এইটো ইউজ কৰিব পৰা নাই, একদম ভিৰ কৰি দিব যেন, কিবা ভেকচিনেশ্যন নেপাবহে যেন যেনেকুৱা কৰে। ইমান মাথা মাৰি মাৰি আপোনাৰ বুক কৰিবলগীয়া হৈছে, মানে কি ক'ম আৰু। Hey guys, welcome to my channel Dickboy Vlogger। আজি বৰ্তমান গৈ আছো সবতকে একদম প্ৰিচিয়াছ বস্তু ল'বলৈ, সেইটো হৈছে ভেকচিনেশ্যন। কাৰণ সেইটোৱে এতিয়া বৰ্তমানৰ সবতকে প্ৰিচিয়াছ বস্তু বুলি ক'ম মানুহৰ চাৰ্ভাইভেলৰ ক্ষেত্ৰত। সেইটো সবতকে দৰকাৰী বস্তু হৈ পৰিছে আৰু এতিয়া মানে ইমান মাথা মাৰি মাৰি আপোনাৰ বুক কৰিবলগীয়া হৈছে, মানে কি ক'ম আৰু। ভেকচিনেশ্যনৰ বুকিংটো এটা আপোনাৰ গেম খেলা নিচিনা, কাৰণ ৱেবছাইটটোত আপুনি পুতুককৈ নাপায়, চব বুক দেখাই দিয়ে। প্ৰথমতে নাথাকিব, যেতিয়া আপুনি লগালগ চেৰি খুলিব লগালগ বুকটোৱে দেখাই দিয়ে চব। চ' আফটাৰ 10 মিনিটছ, 10 মিনিট 15 মিনিট 5 মিনিটৰ মূৰে মূৰে আপুনি চাই থাকিব লাগিব, তেতিয়াহে আপুনি হঠাৎ দেখিব এটা শ্লট ওলাই গ'ল, এটা শ্লট বা দুটা শ্লট ওলাই গ'ল। তো তেনেকৈ মই পালোঁ। ময়ো আপোনাৰ ঘৰৰ ওচৰত নাই পোৱা, আপোনাৰ ডিগবৈত মই নাই পোৱা, মই পাইছোঁ একদম লিডু, অলমষ্ট 25 কিলোমিটাৰ দূৰত। চ' যিহেতু 18 এবভ ভেকচিনেশ্যন আৰম্ভ হৈছে, চ' সেইটো কাৰণে ছাইটটোত বহুত প্ৰব্লেম। মেটচ খেলা নিচিনা হয় একচুৱেলি ৱেবছাইটটোৰ লগত। মই কোৱিনৰ থ্ৰুদি বুক কৰিছোঁ। 10-15 মিনিটৰ মূৰে মূৰে আপুনি লাগি থাকিব লাগিব বস্তুটোত, তেতিয়াহে আপুনি বুকিংটো পাব, নহ'লে ভেকচিনেশ্যন শ্লটটো পোৱা বৰ দিগদাৰ। ৰেজিষ্ট্ৰেশ্যন হৈ যায় কিন্তু আপুনি শ্বেডিউল কৰিব নোৱাৰে। যোনে চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মই আপোনালোকক এভৰি ষ্টেজ দেখাম যে পষ্ট যোনবোৰ ছাইড ইফেক্টছ, কিমান দেৰিৰ পিছত কি হয়, এভৰিথিং মই জনাম। একদম ৰাতিলৈকে মোৰ যদি কিবা ছাইড ইফেক্টছ পায় নাপায়, চ' এভৰিথিং মই জনাম, তেনেহ'লে চাই থাকিব। আৰু ফাইনেলি আহি পাই গ'লোহি চেণ্টাৰ। আমাৰ ভেকচিনেশ্যন চেণ্টাৰটো হৈছে আপোনাৰ দুৰ্গা মন্দিৰ। মানে কি ক'ব আৰু, ইয়াত আপোনাৰ দাৱা আৰু দুৱা মানুহে দুয়োটাহে লৈ যাব পাৰিব আৰু। ভেকচিনো লওক, ভগৱানৰ আশীৰ্বাদো লওক, যাতে ক'ভিডৰ পৰা একো নহয় আৰু, মানে সেইটোৱে খাটিছোঁ আৰু। কাৰণ মানুহ ইমান দেখিলে ভয়ে লাগে আজিকালি ক'ভিডৰ টাইমতো। চ' বাহিৰৰ পৰা যেতিয়া ভিতৰত সোমালোহি, দেখিলোঁ যে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ চবেই একদম ধজ্জিয়া উৰাই আছে। মানে কি ক'ব, এই ৰেজিষ্ট্ৰেশ্যন কৰি আহিও যদি এনেকৈ লাইন ধৰিব লাগে আৰু একো ছ'চিয়েল ডিষ্টেঞ্চিং নাই, আশে পাশে চব পিনে মানুহ একদম, মানে কি ক'ব, মানে আৰু মাথাই বেয়া হৈ যায়। আৰু ওপৰছে ইমানখিনি ওপৰছে সেইফালে বম কাজিয়া হৈ আছে। এই ছোৱালীজনীয়ে আপোনাৰ মানুহকেইটাৰ লগতো কাজিয়া কৰি আছে, পুলিচৰ লগতো কাজিয়া। মানে কি লৈ কাজিয়া লাগিছে একো গম নাপাওঁ, বাট খালি চিঞৰ বাখৰে শুনা পাই আছোঁ। ইমান কাজিয়া মানে কি ক'ব আৰু। মানে ইমান চিঞৰ বাখৰ দুইফালে, মানে ৰিচেণ্ট একদম এই টিভি ডিবেট এটা মনত পৰি গ'ল আৰু। আপোনালোকেও চাইছে চাগে আৰু, নাম নকওঁ আৰু, মোৰ চেনেলটো বৰ মৰমৰ, মানে বন্ধ চন্ধ হৈ যাব ন নাম চাম কৰি দিলে আৰু। বাদ দিয়ক আৰু, কিমান কাজিয়া চাব। চ' মই এটা তামাম মূৰ্খামি কৰিলোঁ, যোনটো আপোনালোকে নকৰিব। মই শ্বাৰ্ট পিন্ধি আহিলোঁ, বাট আপোনালোকে প্লিজ টি শ্বাৰ্ট পিন্ধি যাব, কাৰণ নহ'লে এনেকৈ মানে তাত ভাই বনিব লাগিব আপুনি, য'ত ত'ত ভাইয়ে যেনেকৈ শ্বাৰ্ট খুলি দিয়ে। চ' ময়ো তেনেকৈ শ্বাৰ্টটো খুলিব লগা হ'ল আৰু, এনেকৈ শ্বাৰ্টটো খুলি এইফালে নাৰ্ছে ভেকচিন দিবলগীয়া হ'ল। নাচাব আৰু, ফিগাৰটো বৰ ধুনীয়া ফিগাৰ বনাইছোঁ ন, আপোনালোকে চালে লাজ পাই যাব আৰু। বাদ দিয়ক, নাচাব ফিগাৰটো, ভেকচিন লৈ আছোঁ সেইটোৱে চাওক আৰু। চ' বহুত কষ্ট কৰি ফাৰ্ষ্ট ড'জটো লৈ ল'লোঁ। বিশেষ বৰ্তমানটো এতিয়ালৈকে একো হোৱা নাই, জাষ্ট অলপ মাইল্ড বিষ এটা হৈ আছে। আৰু মানে কি ক'ব, ভিতৰত ইনজেকশ্যনলৈ ভয় বেছি, মানে ক'ভিড হোৱাৰে ভয় মই যি দেখিলোঁ। মানুহ ইনজেকশ্যন ল'ব গৈ উল্টা ক'ভিডে হ'ব, কাৰণ একো ছিষ্টেম নাই, একো অৰ্গেনাইজড ৱেত নাই, কোনো ছ'চিয়েল ডিষ্টেঞ্চিং নাই, লাইন ফ'ল' নকৰে মানুহে। মানে কি ক'ব,
এতিয়া ৰখি আছোঁ তাত এইফালৰ পৰা মানুহ এইফালৰ পৰা মানুহ চাৰিওফালৰ পৰা মানুহ সোমাই আহিছে কোনো ছ'চিয়েল ডিষ্টেঞ্চিঙৰ হেৰি নাই পুলিচ আছে যদিও পুলিচে এবাৰ ক'ব মানুহে নুশুনে সেই তেনেকুৱা মানে অলৰেডি যেতিয়া আমি অনলাইন এপইণ্টমেণ্টটো লৈ লওঁ শ্বিডিউল কৰি দিওঁ তো তাতে যদি এটা চিৰিয়েল নম্বৰ দি দিয়ে চ' সেইমতে ইয়াত আহি আপোনাৰ ডাইৰেক্টলি তেতিয়া হেৰি কৰিলে ভাল ইমান কষ্ট কৰি যে অনলাইন এপইণ্টমেণ্ট লোৱাটো কি লাভ হ'ল যদি ইয়াত আহি আকৌ লাইনে ধৰিব লাগে সেই ভিৰ ভাৰৰ মাজত যদি সোমোৱাবই লাগে তো বস্তুবোৰ অলপ অৰ্গেনাইজ ৱেত কৰিব লাগে নহ'লে এনেকৈ উল্টা আৰু বাঢ়িবহে বেছি মই যি দেখিছোঁ মানে ক'ভিডটো চ' বৰ্তমান ফ্ৰেছ হৈ অলপ দেৰি আগতে ঘৰ পালোহি চ' বাজিছে 3:30 আৰু বৰ্তমানলৈকে তেনেকুৱা একো ৰিয়েকশ্যন হোৱা নাই ভেকচিনেশ্যনৰ জাষ্ট আপোনাৰ যোন দিছে লেফ্ট হেণ্ডত দিছে মোৰ চ' ইয়াত যোনখিনি দিছে অলপ বিষ এটা আছে আৰু এই হাতখন অলপ মানে হেভি লাগি আছে এইখনতকৈ চ' এখন হেভি ড্ৰাইভাৰ বনি গৈছে এইখন হাত চ' পষ্ট 3.5 আৱাৰ্ছৰ পাছত এইটো আছিলে আপডেট চ' ৰাতিলৈকে আপোনালোকক দেখুৱাই থাকিম পষ্ট আপডেটছ কিবা যদি চেঞ্জেছ হয় এই টাইমটোৰ পৰা যে পষ্ট 3 আৱাৰ্ছৰ পিছত এইখিনি হ'ল পষ্ট 6 আৱাৰ্ছৰ পাছত ইমানটো হ'ল পষ্ট 8 আৱাৰ্ছৰ পাছত ইমানটো হ'ল চ' তেনেকৈ মই আপোনালোকক আপডেটছ দি থাকিম তেনেহ'লে চাই থাকিব আপোনালোক 12 আৱাৰ পষ্ট ভেকচিনেশ্যন আপোনাৰ কেইটামান মোৰ অলপ চিমটমছ আহিছিলে যে আপোনাৰ ধৰক তেতিয়া খুব বেছি হৈছিলে 9টা বজাত 9:15 মানত চ' 9:15 মানত মোৰ অলপ গাটো অলপ গৰম হৈ আহিলে অলপ জ্বৰ নিচিনা ভাৱ হৈছিলে আৰু এই হাতখনৰ য'ত ভেকচিনেশ্যন দিছিলে সেইটোতো বিষ এটা আছে বাৰু আউট অফ 10 আই উইল ৰেট ইট 4.5 আৰু হাতখন গধুৰ হৈ আছে এইখন হাততকৈ এইখন হাত পাতল হৈ আছে এইখন হাত অলপ গধুৰ ফিল হৈ আছে চ' ডিনাৰটো কৰি দিয়াৰ পাছত মোৰ অলমষ্ট জ্বৰটো গুচি গ'ল চ' মোৰ পেৰাচিটামল এটাও লৈ আছিলোঁ যে যদি বেছি হয় দেন মই এইটো খাই দিম কিন্তু এইটো খাবলৈ দৰকাৰ নপৰিলে বাৰু জ্বৰটো কমি গ'ল বাট হাতৰ বিষটো আছে চ' সেই 1 ঘণ্টাই অলপ গাটো গৰম লাগিছিলে মেবি ভোক চোক লাগি আছিলে কাৰণে চাই গাটো অলপ গৰম লাগি আছিলে চ' সেইটো কাৰণে আফটাৰ পষ্ট ডিনাৰ একো তাৰপিছত প্ৰব্লেম পোৱা নাই বৰ্তমান এতিয়ালৈকে চ' আশা কৰোঁ আৰু একো প্ৰব্লেম নহ'ব চাগে চ' এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে যোনটো ভেকচিনেশ্যনৰ প্ৰচেছ মানে বুকিং কৰাৰ যোনটো মানে ঝামেলা বুলিয়ে ক'ম আৰু কাৰণ ইমান প্ৰব্লেম বুক কৰোঁতে আপুনি কণ্টিনিউৱাছলি ছাইটটোত আপুনি লাগি থাকিব লাগিব 10 মিনিট 15 মিনিট 10 মিনিট 15 মিনিটৰ মূৰে আপুনি খুলি থাকক কোৱিন খুলি থাকক বুলি হঠাৎ বুক দেখাব বুক দেখাই হঠাৎ দেখিব আপুনি পাই গ'ল তো সেই চিষ্টেমত কৰিব লাগে ট্ৰেইনৰ টিকেট কৰিবলৈ যেনেকৈ মানুহ লাগি থাকে সেই তেনেকৈ লাগি থাকিব লগা হৈছে মানে টাইম ৱেষ্ট হয় বহুত আমাৰ এতিয়া কৰিব একো নাথাকিলে আপুনি বিন্দাছ লাগি ফুৰিব পাৰে যদি আপোনাৰ কিবা বিজি হৈ থাকে আপুনি তেনেহ'লে লাগি ফুৰিবলৈ বহুত দিগদাৰ সেইটো চ' ৱেবছাইটটো অলপ ঠিক কৰিব লাগে ৱেবছাইটটোত যাতে মানুহৰ কাৰণে আৰু অলপ ইজি কৰি দিয়ক কাৰণ বহুত নৰ্মেল মানুহে এইটো ইউজ কৰিব পৰা নাই আজি মই আপোনাৰ ধৰক 3জন মানুহক মই হেল্প কৰি দিলোঁ তেওঁলোকক ইউজ কৰিবলৈ কাৰণ চবেই নোৱাৰে এইটো বস্তুটো অলপ কমপ্লিকেটেড কাইণ্ড অফ হয় চ' সেইটো মই ভাবোঁ যে অলপ চব মানুহক নোৱাৰিব কৰিবলৈ বস্তুটো তো চব মানুহৰ কৰা অসুবিধা হৈছে বস্তুটো তো ছেকেণ্ডলি আপোনাৰ মানুহ ভেকচিনেশ্যন ল'ব যাওঁতেচোন ক'ভিড হৈ আহিব ৰিটাৰ্ণ কাৰণ তাত মই যি পৰিস্থিতি দেখিলোঁ আপোনাৰ না কিবা ছ'চিয়েল ডিষ্টেঞ্চিং মানিছে মানুহবিলাকে না কিবা মানিছে পুলিচ আছে ন' ডাউট মানুহক কৈও তেহেঁতি বাট মানুহ আপোনাৰ জানে আৰু একদম ভিৰ কৰি দিব যেন কিবা ভেকচিনেশ্যন নেপাবহে যেন যেনেকুৱা কৰে আৰু অলৰেডি ৰেজিষ্টাৰ্ড কৰা আছে যেতিয়া কৈছে আপোনালোকে ভেকচিনেশ্যন পাব তো ডেট মিনছ কি তহঁতি লাইনত ধুনীয়াকৈ থাকিব লাগে মানুহ অলপ ছ'চিয়েল ডিষ্টেঞ্চিং কৰি থাকিব লাগে কাৰণ আজি মই তাত আঁতৰত আছোঁ মোৰ আশে পাশে এইফালে মানুহ এইফালে লাইন লগাইছে সেইফালে লাইন তেনেকৈ কেনেকৈ হ'ব এইটো হ'ল মই মৰিম কেনেকুৱা পৰিস্থিতি সেই পৰিস্থিতিবিলাক অলপ কণ্ট্ৰল কৰিব লাগে যাতে বস্তুটো ইজি হ'ব লাগে মানুহে ইমান প্ৰব্লেম ফেচ কৰি আছে নিজেও প্ৰব্লেম ফেচ কৰিছিলোঁ হৈ গ'ল বাৰু নিজৰটো হৈ গ'ল বুলি মই নকওঁ যে বস্তুটো ইজি বা ভালকৈ হেৰি হৈ গ'ল বহুত প্ৰব্লেম আছে এই প্ৰব্লেমবিলাক ঠিক কৰিব লাগে বাট এটা ক'ব বিচাৰোঁ যে প্ৰপাৰ এটা ছিষ্টেম হ'ব লাগে এটা ছিষ্টেমৰ থ্ৰুদি যাব লাগে তেতিয়াহে চবৰ কাৰণে বস্তুটো ইজি হ'ব চ' যদি ভিডিঅ'টো ভাল পালে আপোনালোকে প্লিজ লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মোক মৰম দি যাওক ভিডিঅ' চাই যাব ভেকচিনেশ্যন ইজ ডান এতিয়া আৰু চব ৰাম ভৰোছে বুজিল চ' টিল দেন বাই বাই গুড নাইট চি ইউ অন দ্য নেক্সট ব্লগ